Hello students, welcome to Assam Education YouTube channel. আজি মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ নীতিমল্লিকা কিতাপৰ 15 নম্বৰ অধ্যায় শান্তিদূত শ্ৰীকৃষ্ণ। এইটো অধ্যায়ৰ প্ৰথম প্ৰশ্ন, ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী কোন আছিল? উত্তৰ, ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী আছিল সঞ্জয়। দুই নম্বৰ প্ৰশ্ন, সঞ্জয়ে বুজোৱাৰ পাছত যুধিষ্ঠিৰে কি উত্তৰ দিছিল? উত্তৰ হ'ব, সঞ্জয়ে বুজোৱাৰ পাছত যুধিষ্ঠিৰে উত্তৰ দিলে যে মইতো যুদ্ধ কৰিবলৈ বিচাৰি নাছিলোঁ, মই দুয়োটি পৰিয়ালৰ সুখ শান্তিৰে দিন কটোৱাটো কামনা কৰিছিলোঁ, সেইকাৰণে বহুতো কষ্ট ভোগ কৰিলোঁ। তথাপিও যদি আমাৰ ৰাজ্য পুনৰাই আমাক ঘূৰাই দিয়ে তেনেহ'লে আমি সকলো দুখ পাহৰি যাম। আৰু নাইবা 5 ভাইৰ কাৰণে 5খন গাঁও দিলেও আমি সন্তুষ্ট হ'ম। কিন্তু দুৰ্যোধনৰ কেনেকুৱা কুভিসন্ধি, মই শান্তি বিচাৰোঁ কিন্তু তেওঁ অকল যুদ্ধহে বিচাৰে। প্ৰশ্ন নম্বৰ 3, শ্ৰীকৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ কিয় গৈছিল? উত্তৰ, দুৰ্যোধনক নানা প্ৰকাৰে বুজোৱাৰ অৰ্থে শ্ৰীকৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছিল। প্ৰশ্ন নম্বৰ 4, পাণ্ডৱৰ লগত মীমাংসা কৰিবলৈ দুৰ্যোধনক কোনে বুজাইছিল? উত্তৰ, পাণ্ডৱৰ লগত মীমাংসা কৰিবলৈ দুৰ্যোধনক শ্ৰীকৃষ্ণ আৰু পিতা ধৃতৰাষ্ট্ৰই বুজাইছিল। প্ৰশ্ন নম্বৰ 5 আছে, তলৰ বাক্যকেইটা কোনে কৈছিল? ক নম্বৰ প্ৰশ্ন, আমাক 5খন গাঁও দি দিয়ক, আমি তাতেই সন্তুষ্ট হ'ম। এই কথাষাৰ কৈছিল যুধিষ্ঠিৰে। খ নম্বৰ প্ৰশ্ন, মই বেজীৰ আগত অহা ধূলিকণা এটিও নিদিওঁ, এই কথাটো কৈছিলে দুৰ্যোধনে। গ নম্বৰত আছে, পাণ্ডৱসকলক শান্তি সম্প্ৰীতিৰ বাবে ইচ্ছুক আৰু যুদ্ধ দিবলৈও প্ৰস্তুত, এই কথাষাৰ শ্ৰীকৃষ্ণই কৈছিল।